মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কোয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 অনুশীলনী R1ৰ কুৱেশ্যন নম্বৰ 13 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো তোমালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। সো 13 নম্বৰত আছে হৰণ কাৰ্য নকৰাকৈ তলৰ সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰিব লাগে। সো 1 নম্বৰত আছে 7/25। আমি ডাইৰেক্টলি হৰণ কৰিব নোৱাৰো, এটো আমাক কৈছে হৰণ কাৰ্য নকৰাকৈ। সো হৰণ কাৰ্য নকৰাকৈ আমি কেনেকৈ দশমিকত প্ৰকাশ কৰিব পাৰো? আমি ইজিলি পাৰিম। আমি তলত যিকেইটা সংখ্যা থাকিব, সেই সংখ্যাকেইটাক আমি কি 10, 100, 1000, 10000 এনেকৈ বনাবলৈ চেষ্টা কৰিম। সো ইয়াতে আমাৰ কি দিয়া আছে 7/25। সো প্ৰথমত আমি কি কৰিব লাগিব, হৰত যেটো সংখ্যা থাকিব সেই সংখ্যাটোক আমি কি কৰিম, উৎপাদক বিশ্লেষণ কৰিম। সো উৎপাদকত ভাঙি লও প্ৰথমত আমি কেনেকৈ কৰিম। সো আমাৰ এটো আছে আমাৰ 25। এতিয়া এই 25ক আমি কি 5 দি হৰণ কৰিব পাৰো। সো 5 5 গুণ 25। সো আমি কি কৰিম, এটো ইজ ইকুৱেল টু 7/25 ঠাইত আমি কি লিখিব পাৰো, এই দুটা 5 পালো নহয়, এই 5 5 গুণ 25। এতিয়া আমি কি কৰিম, এতে 7 থাকক, দুটা 5 আছে, আমি তলত কি কৰিম 10 বনাবলৈ চেষ্টা কৰিম, ইয়াতেও। সো আমি এই 5 এটা লিখিলো। সো ইয়াক 10 বনাবলৈ হলে আমি কি কৰিম, আমি 2 এটা দে পূৰণ কৰি দিম। ঠিক এই 5টোক আমি 10 বনাবলৈ হলে কি কৰিম, আৰু এটা 2 এৰে পূৰণ কৰিম। সো ইয়াতে আমি দুটা এক্সট্ৰা 2 লিখিলো, এইটো এটা। সো এই দুটা এক্সট্ৰা 2 আমি কি কৰিব লাগিব, তেনেহলে ওপৰতো লিখিব লাগিব পূৰণ চিন দি। এইটো লিখিলো এটা, এইটো এটা, এইটোৰ কাৰণে এইটো, এইটোৰ কাৰণে এইটো। সো আকৌ কৈ দিছো যে প্ৰথমত কি হল, আমি 7 লিখিলো এনেকৈ যি আছিল, আৰু 25ৰ উৎপাদক বিশ্লেষণ কৰিলো, 5 × 5 হল। এতিয়া এই 5টোক আমি 10 বনাবলৈ কি কৰিলো, এটা 2 দি পূৰণ কৰিব লাগিব। সো ইয়াতে এটা এক্সট্ৰা 2 দি পূৰণ কৰিলো, মানে কি সেই 2 ওপৰতো দিব লাগিব। ঠিক তেনেকুৱা এই 5টোৰ কাৰণে আৰু এটা 2 দি পূৰণ কৰিলো, আৰু সেই কাৰণে সেই 2টো আমি ওপৰতো দিলো। সো এতিয়া কি হ'ব, 7 2 গুণ 14, 14 2 গুণ 28, 5 2 গুণ 10, 5 2 গুণ 10, এই 10 হৈ গ'ল। এতিয়া আমি কি কৰিম, ওপৰত 28, 10 × 10 মানে 100। এতিয়া 28ক 100 দি হৰণ কৰা মানে কি, এনেকৈ আমি 28 লিখিম। একৰ পিছত কেইটা শূন্য আছে, দুটা শূন্য আছে, সেইকাৰণে সোঁফালৰ পৰা 2 ঘৰ পিছতে বহিব, তাৰ মানে 28ৰ আগত সেই দশমিকটো বহিব। আৰু ইয়াতে মনত ৰাখিব লাগিব কি, হৰণ কৰিলে সদায় কি দশমিক বাওঁফালে যায়। সো এইটোৱে আমাৰ এনসাৰ, একেবাৰে সহজ। ঠিক একেদৰে আমি এইটোও কৰিম এতিয়া। সো কিমান আছে 3/40। সো ফাৰ্ষ্ট আমি কি কৰি ল'ম, 40ৰ উৎপাদক ভাঙি ল'ম। সো আমি 2 দি দিম, 2 দি দিলে কিমান বাৰ যাব, 4ৰ মাজত 2 বাৰ, আৰু এইটো হ'ল 0, আকৌ 2 দি যাব, 2 দি দিলে কিমান বাৰ যাব, 10 বাৰ, আকৌ 2 দি যাব, কিমান বাৰ যাব, 5 বাৰ। চোৱাচোন 2 2 গুণ 4, 4 2 গুণ 8, 5 8 গুণ 40, এনেকৈ আমি ভাঙি ল'লোঁ। সো এইটোত কি কৰিম, এবাৰ ইজ ইকুৱেল টু দি এনেকৈ লিখিম, 3/2 × 2 × 2 × 5, এইকেইটা লিখি ল'ম, 2 × 2 × 2 × 5 হৈ গ'ল না। 2 2 গুণ 4, 4 2 গুণ 8, 5 8 গুণ 40। এতিয়া আমি কি কৰিম, আমাৰ চাব লাগিব তলত আমি কি প্ৰতিটো ঠাইত আমি কি কৰিম 10 বনাম। সো প্ৰথমত আমাৰ এটা 2 আৰু এটা 5, 5 2 গুণ 10 হৈ আছে। সো এই দুটা আমি একেলগে লিখিলো, 2 × 5। নেক্সট এটা 2 আছে, এই 2টোক 10 বনোৱাৰ কাৰণে কি কৰিব লাগিব, এটা 5 দি পূৰণ কৰিব লাগিব। ইয়াতে দিলোঁ মানে লগালগ ইয়াতেও আমি এটা 5 বহাই দিম। ঠিক তেনেকৈ আৰু এটা 2 থাকি গ'ল, এই 2টোক আমি 10 বনোৱাৰ কাৰণে কি কৰিব লাগিব, আকৌ এটা 5 দি পূৰণ কৰিব লাগিব। সেই 5টো আকৌ আমি ওপৰতো দিম। সো এতিয়া কিমান হ'ব, 5 5 গুণ 25, 3 25 গুণ 75, 75। এইটোত কিমান হ'ব, 5 2 গুণ 10 পূৰণ 5 2 গুণ 10 পূৰণ 5 2 গুণ 10। এতিয়া ওপৰত কিমান হ'ব, 75। ইয়াতে 3টা 10 পূৰণ কৰিলে কিমান হ'ব, 1000 হৈয়ে গ'ল আমাৰ প্ৰায় আগৰ নিচিনাই। সো এতিয়া 75ক 1000 দি হৰণ কৰিলে কিমান হ'ব, প্ৰথমে 75 লিখিম। এতিয়া একৰ পিছত কেইটা শূন্য আছে, 3টা।
সো 3 অঙ্কৰ পিছত কি হ'ব দশমিক হ'ব সো 1 2 যেহেতু আর অঙ্ক নাই ইয়াতে 7 আগত সেইকাৰণে এটা 0 এটা দি আমি দশমিক বহাম আৰু আগত কোনো সংখ্যা না থাকিলে দশমিকৰ আগত এনে এটা শূন্য দিব লাগে সো এটো নিয়ম আমাৰ সো 0.075 সো এটো আমাৰ এনসার ঠিক একে ধৰণে 3 নম্বৰটো আছে 3 নম্বৰত কি আছে 3/100 এটো হয়ে আছে সো এটো একো কৰিব লগিয়া নাই সো এটো আমি জাস্ট কি কৰিম ইজ ইকুয়াল টু এতে আমি 3 লিখি দিম 3 লিখাৰ পিছত একৰ পিছত কেইটা শূন্য আছে দুটা শূন্য আছে সো ইয়াৰে পৰা দুই ঘৰ পিছতে দশমিকটো বহিব সো 0.03 দিস ইজ দা এনসার 4 নম্বৰত কি আছে 4 নম্বৰটো অলপ ভালকে চাবা 23/5 স্কয়ার ইনটু 2 কিউব সো ফার্স্ট আমি এইটোই ভাঙি লম সো এইটো আমি কেনেকৈ ভাঙিম ইজ ইকুয়াল টু 23 5 স্কয়ার মানে দুটা 5 2 কিউব মানে তিনিটা 2 এতিয়া 23 এতিয়া 10 বনাব লাগিব তলত সো 8 to 5 into 2 এটো পূৰণ কৰিলে কিমান হ'ব 10 হ'ব থাকক এনেকে ঠিক 8 to 5 আৰু 8 to 2 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব হয়ে আছে দুটা এটা 2 বাকি থাকিল এই দুইটোক আমি কেনে 10 বনাব পাৰি এটা 5 দি পূৰণ কৰিব লাগিব সো এই 5 টো এক্সট্ৰা দিলো মানে কি পূৰণ কৰি ইয়াতেও এক্সট্ৰা দিব লাগিব সো আমাৰ কি হ'ব এতে 5 2 গুণ 10 5 2 গুণ 10 আৰু 5 2 গুণ 10 ওপৰত পূৰণ কৰিলে কিমান হ'ব 23 5 এৰ পূৰণ কৰিলে 5 3 গুণ 15 5 হাতত থাকিল 1 5 2 গুণ 10 আৰু 1 কিমান হ'ব 11 115 এতিয়া আমাৰ কি থাকিব সো ওপৰত হ'ব 115 আৰু তলত হ'ব কিমান 10 into 10 into 10 মানে 1000 সো ইয়াক 1000 হৰণ কৰিবলৈ আমি কি কৰিম এনেকে 115 লিখি লম তিনিটা শূন্য আছে সো তিনিটা অংকৰ পিছত কি হ'ব আমাৰ দশমিকটো আহিব সো 1 2 3 সো ইয়াতে দশমিক হ'ব এটো আমাৰ এনসার এতিয়া 3 নম্বৰত আছে 14/175 এটো অলপ বেলেগ জাস্ট সো আমি এটো কি কৰিম ঠিক আগৰ নিচিনা 175 ক আমি কি কৰিম প্ৰথমত উৎপাদক বিশ্লেষণ কৰি লম 175 এটুক যায় আমাৰ 5 দি যাব 5 দিলে 17 মাজত কেইবাৰ যাব 3 বাৰ যাব 3 5 গুণ 15 17 বাৰ 15 বাৰ থেকে 2 25 5 5 গুণ 25 সো 35 মাজত 5 7 গুণ 35 এনেকৈ যাব সো 5 5 into 7 লগতে 14 আছে 14 ক আমি কি জানো 2 পূৰণ 7 আৰু 175 কি লিখিব পাৰো 5 into 5 into 7 আমাৰ যেহেতু তলত কি বনাব লাগিব 10 বনাব লাগিব 7 থাকিলে আমি 10 বনাব নোৱাৰিম সো ওপৰটোৰ লগত এটো আমি কি কৰিম এনেকে কাটি দিম সো এইবাৰ কি থাকিল ওপৰত 2 তলত কি থাকিল 5 আৰু 5 সো 5 ক 10 বনোৱাৰ কাৰণে কি কৰিব লাগিব এটা 2 দি পূৰণ কৰিব লাগিব দিয়াৰ লগে ইয়াতে আমি 2 দিম ঠিক তেনেকৈ আৰু এটা 5 আছে ইয়াক 10 বনোৱাৰ কাৰণে কি কৰিব লাগিব 2 দি পূৰণ কৰিব লাগিব লগে লগে ওপৰত আমি আৰু এটা 2 দিম সো আমাৰ কি হৈ যাব 4 2 গুণ 2 2 গুণ 4 4 2 গুণ আমাৰ ইয়াতে 8 সো এটো 5 2 গুণ আহিব 10 এটো 5 2 গুণ আহিব কিমান 10 সো 8/100 সো এটো মই কি হৈ যাব 8 দুটা অংকৰ পিছত সো এটা দুটা সো দিস ইজ আवर এনসার সো এনেকে ধুনিয়াকে আমি অঙ্ককেটা সলভ কৰিব পাৰি সো 14 নম্বৰ কোৱেশ্চনত কৈছে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা তাৰমানে ইয়াতে কোৱেশ্চনত যিমান কেইটা অংক আছে তাতে কি আছে শতাংশত দি আছে পাৰ্চেন্টেজত দি আছে সেইখিনিক আমাৰ কি কৰিব লাগিব ভগ্নাংশত বনাব লাগিব একেবাৰে সহজ এটো জাস্ট মনত ৰাখিলেই হল যতে এনেকুৱা পাৰ্চেন্টেজ চিন থাকিব আৰু ভগ্নাংশত বনাব গব তাত কি কৰিব লাগিব জাস্ট এটো ডিভাইডেড বাই কি হ'ব 100 হ'ব সো এটো আমি কেনে কৰিম সো 53% আছে প্ৰথমটোত এক নম্বৰত সো এটো ইজ ইকুয়াল টু 53/100 যেহেতু এটো কটাকটি কৰিব লাগে নাই কোনো সো এটোই হ'ব আমাৰ এনসার ঠিক তেনেকৈ 2 নম্বৰ কোৱেশ্চনত আছে 50% সো একেদৰে লিখিম ইজ ইকুয়াল টু 50/100 সো ইয়াতে আমি শূন্য শূন্য কাটি দিব পাৰো পাছত একবাৰ যাব দুইবাৰ যাব সো ইজ ইকুয়াল টু 1/2 হৈ গেল আমাৰ ভগ্নাংশত প্ৰকাশ
1/2%. সো এইটোত আমি কি কৰিম আমাৰ কি কৰিব লাগে তলত দিব লাগে 100 সো 1 তলত অলৰেডি এটা 2 আছে সো 2 into 100 সো ইজ ইকুয়াল টু 1/200 একেবাৰে ইজি এনেকুৱা থাকিলে কি হ'ব তলত যেটো সংখ্যা থাকিব হেতু সংখ্যাৰ লগত 100 দি পূৰণ কৰিলে হ'ল সো 200 হৈ গ'ল হেতু আমাৰ 3 নম্বৰ 4 নম্বৰত আছে আমাৰ 100% সো ইজ ইকুয়াল টু ওপৰত 100 তলত কি হ'ব 100 সো এটো যাব ক্যান্সেল আউট সো ইজ ইকুয়াল টু 1/1 আমি 1/1 কি লিখিব পাৰিম 1 লিখিব পাৰো সো এটো আমাৰ হৈ গ'ল সো 100% মানে কি ভগ্নাংশত প্ৰয়োগ কৰি লিখিব 1 ঠিক তেনেকুৱা 0.01% সো ইজ ইকুয়াল টু এটো কি হ'ব ওপৰত হল 0.01 তলত কি আহিব পার্সেন্টেজৰ কাৰণে এটা এনেকে 100 আহিব এতিয়া যেহেতু ওপৰত টুকি আছে দশমিকত আছে সেই কাৰণে আমি কি কৰিব লাগিব দশমিকটো উঠাব লাগিব সো আমি কেনেকৈ উঠাম ইকুৱেল চিন দিম ওপৰত কি লিখিম আমি 1 লিখিম তাৰ পিছত 100 টো অলৰেডি আছেই পূৰণ এটো কেনেকৈ উঠাম আমি দশমিকৰ কাৰণে এটা 1 হ'ব আৰু দশমিকৰ পিছত কেইটা অংক আছে দুটা 0 and 1 সো দুটা অংকৰ কাৰণে দুটা শূন্য হ'ব সো ইজ ইকুয়াল টু 1/10,000 হ'ব চাৰিটা শূন্য দুটা আৰু দুটা 1 2 3 4 হৈ গ'ল এটো 0.01% মানে কিমান এটো ভগ্নাংশ যদি প্ৰকাশ কৰো কিমান হ'ব 1/10,000 নেক্সট কোৱেশ্চনটো আছে 15 নম্বৰত তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লিখা ইয়াতে আটাইকেইটা কোৱেশ্চন কি আছে এনেকুৱা ভগ্নাংশত দি আছে এবাৰো কি কৰিব লাগিব শতকৰাত লিখিব লাগে পার্সেন্টেজ লৈ নিব লাগে যেতিয়া এটা মানে ভগ্নাংশৰ পৰা শতকৰাত নিব কব বা যিকোনো এটা সংখ্যা দি আছে তাক শতকৰাত নিব কব আমি কি কৰিব লাগিব 100 দি পূৰণ কৰি পার্সেন্টেজ চিনটো দিব লাগিব বা শতাংশ চিনটো দিব লাগিব সো এটো কিমান আছে 1/2 সো এটোক আমি এনেকৈ লিখিম সো ইজ ইকুয়াল টু 1/2 ইনটু এটা এটা 100 দিব লাগিব 100 দি পার্সেন্টেজ চিন দিব লাগিব সো এটো কাটাকাটি কৰিব পাৰি আমি 2 দি কাটিলে কিমান হ'ব 50 সো আমাৰ এটো কিমান হ'ব শতকৰাৰ ওপৰত লিখিলে হ'ব 1/2 মানে 50% ঠিক তেনেকৈ কি আছে এটো 1/4 একেদৰে লিখিম সো ইজ ইকুয়াল টু 1/4 ইনটু 100 দি পার্সেন্টেজ চিন দিব লাগিব সো এটো কাটি দিলে 4 দি কাটি দিলে কিমান হ'ব 25 বাৰ যাব সো এটো হ'ব 1/4 মানে 25% একেদৰে আছে 3 নম্বৰ 3/20 সো আমি এনেকৈ লিখিম is equal to 3/20 into 100%. So এই শূন্য কাটা গেল 2 দি দিলে এটো যাব 5 2 গুণ 10 so is equal to এটো কিমান হ'ব 3 5 গুণ 15 so এটো হ'ব আমাৰ 15% ঠিক তেনেকুৱা আমাৰ এটো 42/125 so এটো আমি এনেকৈ লিখিম 42/125 into 100%. So ইয়াতে আমি কি কৰিম এটো কাটি দিম 25 দি কাটিব পৰা যায় 25 দিলে 5 বাৰ যাব এটো 25 দিলে 4 বাৰ যাব এতিয়া আৰু কি না যায় কাটাকাটি না যায় সো আমাৰ কি কৰিব লাগিব ওপৰত দুটা আমি পূৰণ কৰি দিম 4 2 গুণ 8 4 4 গুণ 16 168/5 এতিয়া 168ক যদি আমি 5 দি যদি আমি হৰণ কৰো আমি পাম 3.36% হৈ গেল নেক্সট আছে আমাৰ কোৱেশ্চন নম্বৰ 5 0.25% সো এটো একেবাৰে সহজ সো ইজ ইকুয়াল টু 0.25 into 100% সো 0.25ক আমি কি কৰিব লাগিব 100 দি পূৰণ কৰিব লাগিব সো প্ৰথমত কি হ'ব সো এনেকৈ লিখিম 25 তাৰ পিছত দুটা শূন্য এতিয়া দশমিক কেইটা অংকৰ পিছত আছিল 1 2 সো ইয়াৰে পৰা দুটা অংকত পিছফালে এই দশমিকটো বহাই দিলে হৈ যাব সো 1 2 সো দশমিকৰ পিছত শূন্যৰ কোনো মূল্য নাই সো এইটো হ'ব 25% ঠিক তেনেকুৱা 1.25
1.25 সো এইটো একে কৰিম সো 1.25 ইনটু 100% সো এইটোক 100 দি পূৰণ কৰিব লাগিব সো আমি প্ৰথমত ভাবি ল'ম এইটো দশমিকটো নাই সো 125 দুটা শূন্য সো আমি দশমিকটো কি কৰিম দুই ঘৰ পিছত আছে ইয়াতে বহাই দিম সো ইজ ইকুয়াল টু 125%. So this is our answer. মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা